নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ মই গাফাৰ হুছেইন আজিৰ ভিডিঅ' লৈ আহিছো ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসামে এখন নোটিফিকেশ্যন জাৰি কৰিছে সেই নোটিফিকেশ্যনৰ ওপৰত আজিৰ এই ভিডিঅ' যদি মোৰ ভিডিঅ'টি পছন্দ কৰিছে ভিডিঅ'টি লাইক কৰিব আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে যদি চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে মোৰ সকলো ভিডিঅ' আপুনি পোনপ্ৰথমে পাব পাৰে PRBA ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ডে যিখন নোটিছ জাৰি কৰিছে সেই নোটিছখনত কোৱা হৈছে যে 2/4/2023 তাৰিখে যিসকল কেণ্ডিডেটে ৰিটেন টেষ্টত এপিয়াৰ্ড হৈছিল আৰু সেইসকল কেণ্ডিডেট 4টা পোষ্ট প্লেটন কমাণ্ডাৰ আণ্ডাৰ DGCG NCGHG আসাম 32টা পোষ্ট এছিষ্টেণ্ট জেইলৰ আণ্ডাৰ প্ৰিজন ডিপাৰ্টমেণ্ট 16টা পোষ্ট সাব ইন্সপেক্টৰ অফ পুলিচ 17টা পোষ্ট সাব ইন্সপেক্টৰ অফ পুলিচ UB 5টা পোষ্ট সাব ইন্সপেক্টৰ অফ পুলিচ UB বেকলগ ভেকেন্সিজ 264টা পোষ্ট ফৰেষ্ট গ্ৰেড 1 আণ্ডাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকল কেণ্ডিডেটে ৰিটেন টেষ্ট দিছিল আৰু তেওঁলোকক কোৱালিফাইড হৈছে তেওঁলোকৰ অৰেল ভাইভাভুচি তেওঁলোকৰ 2/5/2023 তাৰিখে অনুষ্ঠিত হ'ব এই অৰেল আৰু ভাইভাভুচিৰ কাৰণে এডমিটৰ নোটিছ জাৰি কৰিছে আৰু এডমিট কাৰ্ড অহাকালি 11 বজাৰ পৰা 29 এপ্ৰিল 11 বজাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড কৰা লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে